নমস্কাৰ। মই সকলো এৰিয়াৰী পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাই এই ভিডিঅ'টো আজি বনাইছোঁ। ভিডিঅ' বনোৱাৰ যিটো উদ্দেশ্য, এই উদ্দেশ্যটো হ'ল যিহেতু আমাৰ অসম চৰকাৰে এই পৰীক্ষাৰ্থীসকলৰ বাবে আপোনালোকৰ বাবে এটা নতুন SOP উলিয়াই দিছে। এই SOPটো মই আপোনালোকৰ ওচৰত ব্যাখ্যা কৰি এই ভিডিঅ'টো বনাইছোঁ। যিহেতু অহা দেওবাৰ 29 তাৰিখ ছেপ্টেম্বৰ 29, 2024 তাৰিখে আপোনালোকৰ যিটো পৰীক্ষা হ'বলৈ গৈ আছে, এই পৰীক্ষাত আপোনালোকে গৈ পৰীক্ষাত বহাৰ আগে আপোনালোকে কি কৰিব লাগিব আৰু কেনেকৈ কৰিব লাগিব সেইটো ইয়াতে লিখা আছে। গতিকে এইটো মই আপোনালোকক আজি ব্যাখ্যা কৰি দিম বুলি এই ভিডিঅ'টো বনাইছোঁ। এটা নতুন SOP যিহেতু উলিয়াইছে, আচলতে ক'বলৈ গ'লে এতিয়া আমাৰ অসম চৰকাৰ অলপ কঠোৰ হৈ পৰিছে। কঠোৰ হোৱাৰ কাৰণটো এইটোৱেই যে যোৱা যিটো পৰীক্ষা হৈ গ'ল যোৱাবাৰ, ADRE HS লেভেলৰ যিটো 3rd গ্ৰেড হৈছিলে, এই 3rd গ্ৰেডত ফ্ৰিস্কিং কৰোঁতে বা চেকিং কৰোঁতে কিছুমান পৰীক্ষাৰ্থীৰ পৰা অলপ অবজেকশ্যন পাইছিলে। গতিকে অবজেকশ্যন পোৱাৰে পৰাই এই নতুন SOPটো উলিয়াই দিছে। আৰু ইয়াত ব্যাখ্যা কৰাও আছে যাতে সকলোৱে বুজি পায়। তথাপিও মই আজি এই যিটো SOP ওলাইছে, সেইটো অসমীয়া ভাষাত মই আপোনালোকক নিজৰ মাতৃভাষাতে মই কৈ দিম বা ব্যাখ্যা কৰি দিম বুলি এই ভিডিঅ'টো বনাইছোঁ। গতিকে আহক সকলোকে ভিডিঅ'টো চাই যাবলৈ মই অনুৰোধ কৰিলোঁ। এতিয়া SOP দিয়া মতে আপোনালোকে যেতিয়া যিটো আপোনাৰ এক্সাম চেণ্টাৰ আছে, এই এক্সাম চেণ্টাৰ গৈ পোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব, ইয়াত আমি যদি চাওঁ তলত, ইয়াত এই তলত চালে আমি গোটেইটো পাই যাম। ইয়াত চাওক প্ৰিপাৰেশ্যন এণ্ড ছেটআপ বুলি দিছে। আচলতে তাত ছেটআপটো কি ধৰণে কৰিছে এইটো আমি যদি জানিবলৈ যাওঁ, ইয়াত পাই যাম। ইয়াত পঢ়িলে গম পাম। চাওক, ইয়াত ডিটেইলমেণ্ট বুলি দিয়া আছে 1 নম্বৰত। বহুত আছে, ইয়াৰ 1, 2, 3, 4 বহুত দিয়া আছে। গতিকে 1 নম্বৰ ডিটেইলমেণ্ট দিছে। Separate male and female police personnel will frisk male and female candidates respectively. এইটো সকলোৱে অৱশ্যে জানিব লাগে, যদিও নাজানে ইয়াত মই পঢ়ি শুনি আপোনালোকক জনাই দিলোঁ যে ইয়াত মেল আৰু ফিমেলৰ বাবে ছেপাৰেট ফ্ৰিস্কিং কৰাৰ এটা সুবিধা থাকিব। চেকিংটো কৈছোঁ আৰু ফ্ৰিস্কিং এইটোৱেই যে আপোনাৰ হাত দুখন উঠাবলৈ দিব। তাৰপিছত আপোনালোকৰ আপোনাৰ যিটো শৰীৰত কিছুমান আৰু যেনিবা এই শৰীৰত অলপ কৰিব আৰু চেকিং কৰিব, ক'ত কি আছে, পকেটত বা পিছফালে আপোনাৰ পিঠিত বা ক'ৰবাত তেনেকুৱা ভৰিত তেনেকুৱা এইবোৰত অলপ কৰিব আৰু যেনিবা চুই পিনি অলপ কৰিব আৰু চেক কৰিব কিবা আছে নেকি বা কিবা লৈছে নেকি, এইবোৰ চেক কৰিবলৈ এইটো ফ্ৰিস্কিং কৰা বুলি কয়। তাৰপাছত যদি আমি চাওঁ, ইয়াত দিয়া আছে আকৌ কৈছোঁ 1 নম্বৰটো, এই ফ্ৰিস্কিঙৰ কাৰণে বা চেকিঙৰ কাৰণে বেলেগ বেলেগ থাকিব, কোঠা থাকিব। এটাটো হ'ল মেলৰ কাৰণে আৰু এটা ফিমেলৰ কাৰণে। ফিমেল ফ্ৰিস্কিং কৰা থাকিব। তাৰপাছত মেলৰ কাৰণে মেলে কৰিব, পুলিচ পাৰ্চনেল কেইটা কৰিব আৰু এইটো কথাটো ইয়াত দিয়া হৈছে। তাৰপাছত B যদি আমি চাওঁ, ইয়াত লেখা আছে or personnel assigned for the purpose will be trained to the extent possible in frisking techniques focusing on maintaining the dignity, honor and privacy of candidates without compromising the integrity of the examination process. ইয়াত কৈছে আৰু এইটোৱে যে যিকেইটা পাৰ্চনেল এছাইন কৰা হৈছে এই ফ্ৰিস্কিঙৰ কাৰণে, চেকিঙৰ কাৰণে, তেওঁলোক আচলতে অলৰেডি ট্ৰেইনড। কি ধৰণে চেক কৰিব লাগে, কি ধৰণে ফ্ৰিস্ক কৰিব লাগে, সেই বিষয়ে তেওঁলোকে অলৰেডি ট্ৰেইন হোৱা ট্ৰেইনিং পোৱা। গতিকে তেওঁলোকে এনেকুৱা ট্ৰেইনিং কৰিব যাতে আপোনালোকৰ যিটো প্ৰাইভেচি আছে আপোনালোকৰ যিটো আছে, অনাৰ আছে, আপোনালোকৰ ডিগনিটি আছে এইবোৰ মান সন্মান এইটো চাই পিনি যাতে আপোনাৰ মান সন্মানো যাতে হানি নহয়, সেই উদ্দেশ্যটো লক্ষ্য ৰাখি আপোনালোকক চেকিং কৰাব বা ফ্ৰিস্কিং কৰাব বুলি ইয়াত কৈছে। গতিকে এইটোৱে আছিলে ডিটেইলমেণ্টটো। তাৰপাছত আৰু যদি চাওঁ 2 নম্বৰ ফ্ৰিস্কিং এৰিয়া বুলি ইয়াত দিছে, চাওক, there will be a separate frisking areas for male and female candidates। মই অথনি ক'লোৱেই বেলেগ বেলেগ কোঠা থাকিব। আৰু B দিয়া আছে in respect of female candidates the frisking areas will be partitioned। ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত বুলি কৈছোঁ দেই, যদিহে আপুনি ফিমেল তেতিয়াহ'লে আপোনাৰ ফ্ৰিস্কিং এৰিয়াটো ইয়াতে পাৰ্টিশ্যন কৰা হ'ব, যাতে কোনো তাত দেখি নাপায়। ঠিক আছে, they should be covered with curtains।
তাৰমানে কিছুমান পৰ্দা আৰু যেনিবা পৰ্দা মানে তাত লগোৱা হ'ব যথেষ্ট মানে এটা স্পেচ থকা জেগাত যাতে আপোনালোকৰ প্ৰাইভেচিটো মানে ইয়াত মেইনটেইন কৰা হয় সেইবাবে মানে সেই উদ্দেশ্যটো লক্ষ্য ৰাখি আপোনালোকক মানে এনেকুৱা কোঠাত আপোনালোকৰ প্ৰাইভেচিটো লক্ষ্য ৰাখি মানে ফ্ৰেস্কিং কৰা হ'ব বা চেকিং কৰা হ'ব বুলি মানে ইয়াত কোৱা হৈছে ঠিক আছে তাৰপাছত চাওক 3 নম্বৰত আকৌ যদি চাওঁ ইয়াত দিয়া আছে signage and awareness. Precise instruction will be placed at the entrance of the frisking area, indicating the list of prohibited items. ইয়াত দিয়া আছে example gracia, electronic devices, papers, stationery, etc. মানে এন্ট্ৰেন্সৰ ক্ষেত্ৰত কৈছে আৰু যিটো এন্ট্ৰেন্স থাকিব তাত হেৰি যিবোৰ বস্তু প্ৰহিবিট কৰা হ'ব এইবোৰ বস্তুটো মানে বাধা মানে আপোনালোকে ভিতৰত ল'ব নোৱাৰিব আৰু এইটো কথাটো কৈছে এইটো এন্ট্ৰেন্সৰ ভিতৰলৈ এতিয়া কি বস্তুটো আপোনালোকে মানে ল'ব নোৱাৰিব এইবোৰ কথা ইলেক্ট্ৰনিক গেজেটছ ঠিক আছে পেপাৰ ষ্টেচনাৰী এইবোৰ মানে আপোনাৰ কলম এটা ল'বলৈ দিয়া হ'ব তাৰপাছত আপোনাৰ এডমিট কাৰ্ড দিয়া হ'ব তাৰপাছত এটা আপোনাৰ ID প্ৰুফ সেইটোৱে আৰু এইটোতো আচলতে আপোনালোকৰ এডমিটতে লিখা আছে গতিকে চাই ল'ব ইলেক্ট্ৰনিক গেজেট মোবাইল ফোন হ'ব পাৰে কিবা আপোনাৰ স্মাৰ্ট ৱাটচ হ'ব পাৰে আচলতে আজিকালি স্মাৰ্ট ৱাটচ বুলি নহয় এনালগটোকো আজিকালি মানে লৈ যাব নিদিয়ে যেনেকুৱা ব্লুটুথ ডিভাইচেছ এইবোৰ মানে আপোনালোকক ল'বলৈ নিদিব আৰু পেপাৰ এক্সট্ৰা পেপাৰ এইবোৰ ল'বলৈ নিদিব মানে আপোনালোকে এন্ট্ৰেন্সৰ ভিতৰলৈ এইবোৰ মানে এন্ট্ৰেন্সটো পাৰ কৰাই মানে লৈ যাব নোৱাৰিব এই কথাটো মানে ইয়াত দেখা আছে আৰু যদি 3 নম্বৰ তাৰপিছত বি যদি চাওঁ তলত 3 নম্বৰৰ তলত এটা ফ্ৰেস্কিং প্ৰচিজাৰ এতিয়া প্ৰচিজাৰটো কি ঠিক আছে ন ফ্ৰেস্কিং প্ৰচিজাৰটো ইয়াত দিয়া আছে একটো হ'ল প্ৰি ফ্ৰেস্কিং মানে ফ্ৰেস্কিং কৰাৰ আগত বুলি কৈছে মানে ফ্ৰেস্কিং কৰাৰ আগত মানে কি কৰা হ'ব মানে ইয়াত কোৱা হৈছে A আৰু B অপশ্যনত দিছে A দিয়া হৈছে the candidates will be politely explained by the police constable that frisking is a part of security protocol and prevent cheating মানে এই যিটো নকল চকল লয় নহয় জানো চিটিং কৰা হয় এই চিটিংটো মানে হেৰি কৰিবলৈ আৰু বাধা দিবলৈ এটা প্ৰট'কল থাকে মানে ঠিক আছে মানে আমাৰ জেনেৰেল শব্দত ক'বলৈ গ'লে জেনেৰেল ভাষাত ক'বলৈ গ'লে এইটো এটা হেৰি নিয়ম বুলি ক'ব লাগিব প্ৰট'কলটো এই প্ৰট'কলটো মানে হেৰি কৰিবলৈ মেইনটেইন কৰিবলৈ মানে আপোনালোকক প্ৰথমতে ফ্ৰেস্কিং কৰাৰ আগতে আপোনালোকক মানে এক্সপ্লেইন কৰিব মানে আচলতে কিয় ফ্ৰেস্কিং কৰা হ'ব বা কৰা হৈছে এইটো মানে আপোনালোকক মানে এক্সপ্লেইন কৰি দিবলৈ এই মানে তেওঁলোকে আৰু যিকেইটা ডিউটিত আছে তেওঁলোকে আপোনালোকক মানে এক্সপ্লেইন কৰি দিব বুলি কৈছে এ অপশ্যনত আকৌ বি অপশ্যনত যদি আমি চাওঁ ইয়াত দিয়া আছে the candidates will be instructed to empty their pockets and place their belongings in designated trays for inspection. All such instructions will be widely publicized and displayed at all centers. এনেকৈ ইয়াত মানে কোৱা মতে দ্য কেণ্ডিডেটছ উইল বি ইনষ্ট্ৰাক্টেড আপোনালোকক মানে কোৱা হ'ব আৰু টু এমটি ইয়ৰ পকেটছ মানে আপোনালোকৰ যিটো পকেট আছে এইবোৰ মানে দেখুৱাবলৈ ক'ব মানে ভিতৰত কিবা আছে নেকি বুলি মানে এইটো চাবলৈ আৰু তাৰপাছত কিবা এটা যদি আছে সেইবোৰ মানে এটা মানে জেগা দিব এই জেগাত মানে আপোনালোকক থ'বলৈ দিব মানে এনেকুৱা থ'ব যাতে তেওঁলোকে মানে চাব পাৰে চেক কৰিব পাৰে তাত কি আছে কি নাই মানে এইটো কথাটো অলপ কঠোৰ হৈছে বাৰু ক'বলৈ গ'লে তাৰপাছত all such instructions will be widely publicized এইটো যিটো মানে ইনষ্ট্ৰাকশ্যন আছে মানে যিটো কৰিব বুলি কৈছে এই কৰাবোৰ এই কাৰ্যবোৰ আচলতে অকল এটা হেৰি চেণ্টাৰ নহয় মানে গোটেই চেণ্টাৰতে মানে তেনেকুৱা একেধৰণে মানে হেৰি কৰা হ'ব ফ্ৰেস্কিং কৰা হ'ব মানে এই কথাটো মানে ইয়াত দিয়া হৈছে তাৰপিছত আকৌ ফ্ৰেস্কিঙত যদি যাওঁ ইয়াত লিখা আছে ABC তিনিটা অপশ্যন আছে ইয়াত যদি এই অপশ্যন যদি চাওঁ ফ্ৰেস্কিং অফ women candidates will be done by the women constable in the presence of local Anganwadi worker and or Anganwadi helper or ASHA worker ইয়াত কৈছে ফ্ৰেস্কিং যিটো কৰা হ'ব এই ফ্ৰেস্কিংটো কৰাৰ সময়ত মানে কোন থাকিব ইয়াত অংগনৱাড়ী হেল্পাৰ বুলি থাকিব আৰু অংগনৱাড়ী ৱৰ্কাৰ আৰু লগতে আশা ৱৰ্কাৰ তেওঁলোকেও মানে থাকিব বুলি কৈছে কনষ্টেবলসকলৰ লগত মানে যিসকলে আপোনালোকক ফ্ৰেস্কিং কৰিব এই ফ্ৰেস্কিং কৰা সকলৰ লগত মানে অংগনৱাড়ী ৱৰ্কাৰ আৰু লগতে আশা ৱৰ্কাৰ তেওঁলোকেও থাকিব বুলি কৈছে মানে ইয়াত আকৌ এই অংগনৱাড়ী বা আশা ৱৰ্কাৰসকলে আকৌ এটা আণ্ডাৰটেকিঙত মানে চাইন কৰিব লাগিব যিটো আণ্ডাৰটেকিঙত লিখা হ'ব যে তেওঁলোকৰ কোনো মানে ব্যক্তি যিকেইটা মানে ৰিলেটিভকেইটা সম্পৰ্কীয় আৰু সম্বন্ধীয় মানে সদস্যসকলে তেওঁলোকে এই চেণ্টাৰত মানে তেনেকুৱা কোনো মানে এক্সাম লিখিবলৈ অহা নাই
এইটো মানে লিখা হ'ব, এইটো কথাটো মানে ইয়াত কোৱা হৈছে। তাৰপাছত বি যদি আমি চাওঁ, ইয়াত দিয়া আছে ইলেক্ট্ৰনিক ডিভাইচ এণ্ড মেটেল ডিটেকশ্যন। ইলেক্ট্ৰনিক ডিভাইচ মানে কিছুমান ডিভাইচ থাকে ইলেক্ট্ৰনিক, যেনেকৈ মোবাইল ফোন কিবা কিবি স্মাৰ্ট ৱাটচ, এইবোৰ ইলেক্ট্ৰনিক ডিভাইচ হয়। তাৰপিছত মেটেল ডিটেকশ্যন মানে মেটেল ডিটেক্ট কৰা আৰু মানে কিবা যদি আছে তেতিয়াহ'লে মানে গম পাই যাব, এইটো মেটেল ডিটেকশ্যন বুলি কয়। মানে জানি পোৱা আৰু যেনিবা মেটেলটো আছে মানে কিবা এটা আছে নেকি বুলি। তাৰপিছত হেণ্ড মেটেল ডিটেক্টৰ্ছ where available will be used to scan the body of each candidate, particularly around pockets, belts, shoes, sleeves for concealed devices like mobile phones, Bluetooth devices, or other electronic gadgets. মানে handheld metal detectors মানে হাতে মানে এটা ডিটেক্টৰ, মেটেল ডিটেক্টৰ আৰু যিটো মানে হাতত ধৰি মানে ডিটেক্ট কৰিব পাৰি, মানে চেক কৰিব পাৰি। এনেকুৱা মানে আপোনাৰ বডি চেক কৰা এটা মানে মানে বস্তু আৰু মানে ক'বলৈ গ'লে এটা মেটেল ডিটেক্টৰ। এই মেটেল ডিটেক্টৰৰ দ্বাৰা কি কৰাব বুলি কৈছে, আপোনাৰ বডিটো মানে ডিটেক্ট কৰাব, স্কেন কৰাব বুলি কৈছে। ঠিক আছে, এতিয়া স্কেন ক'ত ক'ত কৰিব, পকেটত কৰিব বুলি কৈছে। আপোনাৰ বেল্ট যিটো আপুনি পিন্ধে নহয় জানো ৱেষ্টত, কঁকালত, এইটো বেল্টটো মানে স্কেন কৰিব। তাৰপিছত শ্বু, আপোনাৰ জোতাটো স্কেন কৰিব। আপোনাৰ শ্লিপছ মানে আপোনাৰ যিটো হাত এই হাতটো বুলি কৈছে আৰু আপোনাৰ হাতটো কৰিব, মানে স্কেন কৰিব। তাৰপাছত কি কৈছে ইয়াত, ফৰ কনচিল ডিভাইচেছ মানে কিবা এটা লুকাই থকা আছে নেকি, মানে সেইটো চেক কৰিব লাগে যেনিবা। এই আপোনালোকৰ এই হেৰিবোৰ আৰু বডিবোৰ মানে চেক কৰিব, মানে ডিটেক্ট কৰিব, মানে মেটেল হেল্ড ডিটেক্টৰেৰে মানে চেকিং কৰিব বা স্কেন কৰিব বুলি ইয়াত কোৱা হৈছে। যাতে আপোনালোকে যদি কিবা এটা লয় ব্লুটুথ ডিভাইচেছ বা যিকোনো বেলেগ ইলেক্ট্ৰনিক গেজেট বা ডিভাইচেছ যদিহে লৈছে, তেতিয়া মানে গম পাই যাব। গতিকে মানে এনেকুৱা মানে আপোনালোকৰ চেকিং কৰা হ'ব বুলি কৈছে বা ফ্ৰিস্কিং কৰা হ'ব বুলি কোৱা হৈছে। তাৰপিছত যদি আমি চি অপশ্যনত যাওঁ, ইয়াত দিয়া হৈছে মেনুৱেল ফ্ৰিস্কিং, পেট ডাউন চাৰ্চ বাই চেম জেণ্ডাৰ পাৰ্চনেল। মানে এইটো মানে যিটো ওপৰত আছিলে এইটো মেনুৱেল নাছিলে, সেইটো এটা ইলেক্ট্ৰনিক ডিভাইচেৰে কৰা হৈছিলে নহয় জানো। এতিয়া মেনুৱেল ফ্ৰিস্কিং মানে হাতেৰে কৰাব, পেট ডাউন চাৰ্চ। ঠিক আছে, মানে এইটো মানে মানে তেওঁলোকে হাতেৰে মানে চুব যেনিবা আপোনাৰ বডিটো। ঠিক আছে, যেনেকৈ আপোনাৰ হাত দুটাটো মানে ওপৰত উঠাবলৈ ক'ব, তাৰপাছত মানে চেক কৰিব আপোনাৰ হাতত কিবা আছে নেকি, এইটো চেক কৰিবলৈ। ইয়াত দিয়া আছে 1 নম্বৰত, দ্য কেণ্ডিডেটছ উইল বি আস্কড টু ৰেইজ দেয়াৰ আৰ্মছ ৱাইল দ্য ফ্ৰিস্কিং ইজ পাৰফৰ্মড। ফ্ৰিস্কিং কৰোঁতে সদায় আপোনাৰ হাতটো মানে ওপৰত উঠাবলৈ দিয়েই। গতিকে যেতিয়া আপুনি ওপৰত উঠাব, তেতিয়া মানে আপোনাৰ মানে বডিটো অলপ মানে কৰিব, চুব, চেক কৰিব, ক'ৰবাত কিবা এটা মানে লুকাই আছে নেকি বুলি এইটো মানে চাব আৰু কথাটো সেইটোৱে মানে। তাৰপিছত 2 নম্বৰত দিয়া আছে, দ্য বডি উইল বি পেড ডাউন এজ পাৰ প্ৰিভেলেণ্ট প্ৰট'কল, paying attention to areas like waist lifting, ankles and the insides of pockets. মানে আপোনাৰ যিটো বডি আছে সেইটো মানে কৰিব আৰু মানে চাব, চেক কৰিব, প্ৰট'কল যিটো দিয়া হৈছে সেইমতে, যাতে তেওঁলোকে মানে কিছুমান মানে বস্তুটো ক'বলৈ গ'লে অলপ আৰু মানে ভিতৰৰ মানে চাব, মানে আপোনাৰ অলপ কিছুমান আছে, কি ক'ম, অলপ কেনেকৈ ক'ম, মানে বস্তুটো ক'বলৈ গ'লে মানে অলপ প্ৰাইভেচি টাইপ আৰু যেনিবা। ঠিক আছে, অলপ যিটো ইমান কৰিবলৈ মানে চুবলৈ বা চেক কৰিবলৈ অলপ হয়, যেনিবা বাধা আছে আৰু যেনিবা ক'বলৈ গ'লে তেনেকুৱা বডিটো মানে চাব আৰু যেনিবা চেক কৰিব। ঠিক আছে, এইটো মানে ইয়াত মানে দিয়া হৈছে। তাৰপাছত it will be ensured no prohibited items including folded manners or cheat। তলত আৰু কিবা এটা আছিলে ইয়াত, তাৰপাছত পঢ়িব নোৱাৰিম এইটো। গতিকে যি কি নহওক, আমি কিছুমান পালোঁ, মানে ফ্ৰিস্কিং কৰাৰ নিয়মবোৰ, মানে আপোনালোকক তাত যোৱাৰ লগে লগে গৈ পালে আপোনালোকে কি কৰিব, কেনেকৈ কৰিব, মানে ইয়াত দিয়া আছে। The candidates shall only be permitted to carry items as prescribed by SEBA। এইটো তাৰপাছত এইটো জানাই আৰু মানে কি আপোনালোকক মানে ভিতৰলৈ, এক্সাম চেণ্টাৰৰ ভিতৰলৈ মানে ল'বলৈ মানে এলাউ কৰা হ'ব, মানে এইটো দিয়া হৈছে। এইবোৰ গোটেই আপোনালোকৰ যিটো আছে, এডমিট কাৰ্ড আছে, তাতে মানে লিখা হ'ব। গতিকে চাই যাব আপোনালোকে। তাৰপাছত স্পেচিয়েল এটেনশ্যন এৰিয়াছ, ইয়াত চাওক মানে কি চাব, স্পেচিয়েল এটেনশ্যন দি পিনি মানে কি চেক কৰিব। হেড গিয়াৰ মানে আপোনাৰ টুপি চুপি যদি আছে এইবোৰ চাব। ফুটৱেৰ মানে এইটো আৰু ভৰিত পিন্ধাবোৰ চাব। জুৱেলাৰী আৰু এক্সেচৰিজ, যদি কিবা এটা অলংকাৰ পিন্ধিছে লগতে বডিত, এইবোৰ চাব আৰু চেক কৰিব। হ'ব পাৰে আপোনালোকৰ মানে এক্সেচৰিজ এইবোৰ বা জুৱেলাৰীবোৰ মানে
ভিতৰত মানে ল'বলৈ নিদিবও পাৰে ঠিক নাই ক'ব নোৱাৰি তাৰপাছত handling suspicious items বুলি কৈছে ইয়াত unauthorized items if found will be confiscated immediately and incident will be lodged with the detail of the candidate কিছুমান বস্তু যদিহে পায় ঠিক আছে আপোনালোকৰ হেৰিত আৰু লগতে তেতিয়াহ'লে সেইটো ইমিডিয়েটলি মানে এইটো মানে হেৰি কৰা হ'ব চিজ কৰা হ'ব আৰু লগতে ওপৰৰ হেৰিক কি কয় অথৰিটিক মানে জনোৱা হ'ব তাৰপাছত কমপ্লেইন চমপ্লেইন লজ কৰা হ'ব আৰু যেনিবা ঠিক আছে তাৰপাছত if any electronic device or cheat material is discovered or the examination protocol for further action which may include denying entry and reporting to higher authorities shall be followed যদিহে ইলেক্ট্ৰনিক ডিভাইচ যদি পায় চিটিং মেটেৰিয়েল যদিহে পায় ঠিক আছে যদি বিচাৰি পায় আৰু তেতিয়া এক্সামিনেশ্যন প্ৰট'কলৰ বাবে ফাৰ্ডাৰ একশ্যনৰ বাবে মানে আৰু যেনিবা আপোনাৰ বিৰুদ্ধে কিবা এটা একশ্যন ল'বলৈ আৰু যেনিবা আপোনালোকক এণ্ট্ৰি নিদিবও পাৰে মানে লিখিবলৈ নিদিব পাৰে পৰীক্ষাটো কথাটো এইটোৱে আৰু লগতে হায়াৰ অথৰিটিক মানে এইটো ৰিপৰ্ট কৰা হ'ব এইটো মানে কোৱা হৈছে তাৰপাছত পষ্ট ফ্ৰিস্কিং মানে ফ্ৰিস্কিং কৰাৰ পিছত মানে কি কৰা হ'ব এইটো দিয়া হৈছে once frisking is complete the candidates will be allowed to complete contact their belongings and proceed to the examination hall মানে ফ্ৰিস্কিংটো শেষ হোৱাৰ পিছত বুলি কৈছে ইয়াত ফ্ৰিস্কিংটো যেতিয়া শেষ হয় তাৰপিছত মানে আপোনালোকৰ যিটো হেৰি আছিলে লগতে বিলংগিং আছিলে এইবোৰ মানে ল'বলৈ দিয়া হ'ব তাৰপাছত এক্সামিনেশ্যন চেণ্টাৰলৈ মানে যাবলৈ দিয়া হ'ব কথাটো এইটো মানে কোৱা হৈছে কিন্তু কিছুমান মানে ইলেক্ট্ৰনিক যিবোৰ ল'বলৈ দিয়া নহ'ব ইয়াৰ মানে আপোনালোকৰ যেনেকুৱা পেন পেপাৰ মানে এইটো এডমিট কাৰ্ড আৰু সেইবোৰ আৰু তাৰপাছত আপোনাৰ যিটো হেৰি কাৰ্ড আছিলে আই কাৰ্ডবোৰ মানে ভিতৰলৈ ল'বলৈ দিয়া হ'ব তাৰপাছত কৈছে ইট শুড বি এনচিয়ৰ্ড that no unauthorized items are carried beyond a frisking area তাৰপাছত মানে কিছুমান বস্তু যেনেকৈ অথনি মই ক'লোঁ এইমাত্ৰ ক'লোৱে যে পেন আপোনাৰ এডমিট কাৰ্ড আৰু আপোনাৰ এটা ID কাৰ্ড এই ID কাৰ্ডৰ বাহিৰে আৰু বেলেগ কোনো বস্তু ফ্ৰিস্কিং এৰিয়াৰ ভিতৰত মানে আপোনালোকক মানে ল'বলৈ দিয়া নহ'ব বুলি কৈছে যেনেকৈ আপোনাৰ বেগটো থাকিব লগতে আপোনাৰ ৱালেটবোৰ থাকিব তাৰপাছত আপোনাৰ যদি ৱাটচ পিন্ধিছে এইবোৰ থাকিব মোবাইল ফোন আপোনালোকে মানে থৈ যাব লাগিব মানে সেইটোৱে আচলতে ক'বলৈ গ'লে আপোনালোকৰ যদি ঘৰবোৰ মানে ওচৰতে তেতিয়াহ'লে মানে এইবোৰ বস্তুবোৰ লৈ যাবই নালাগে ক'বলৈ গ'লে কাৰণ আপোনালোকে যেতিয়া লৈ যাব তেতিয়া মানে আপোনালোকে মানে থ'বলৈ জেগা নাপাব কথাটো সেইটো মানে তাৰ কাৰণে ক'লোঁ আৰু কথাটো তাৰপাছত আকৌ ইয়াত দিয়া হৈছে চি যদি আমি অপশ্যনত যদি চাওঁ ইয়াত লিখা আছে a register of confiscated items will be maintained and any incident of non-compliance or suspicious behavior will be duly recorded candidates wise মানে যদিহে ছাছপিচিয়াছ হয় দেই আপুনি যদি আপোনাক যদি ছাছপেক্ট কৰে আপোনাৰ বিহেভিয়াৰত মানে যদিহে তেওঁলোকে ডাউট কৰে তেতিয়াহ'লে মানে এইটো ৰেকৰ্ড কৰা হ'ব বুলি কৈছে regular communication will be maintained with the examination center authorities to ensure adherence to a security protocol মানে এইটো ক'বলৈ গ'লে মনিটৰিঙৰ ক্ষেত্ৰত আৰু মানে যিকেইটা হায়াৰ অথৰিটি তেওঁলোকে মানে মনিটৰ কৰিবলৈ ৰেগুলাৰলি মানে আপোনালোকৰ চেণ্টাৰলৈ মানে কানেক্ট কৰি থাকিব আৰু মানে কেনেকৈ চলি আছে কি চলি আছে কিবা এটা হৈছে নেকি এইবোৰ মানে তেওঁলোকে মানে খবৰ লৈ থাকিব আৰু যেনিবা এইটো কথাটো মানে ইয়াত কোৱা হৈছে তাৰপিছত আকৌ এমাৰ্জেঞ্চি প্ৰট'কল বুলি ইয়াত দিয়া হৈছে চাওকচোন কি লিখা আছে ইয়াত চালে আমি গম পাম চাওক কিছুমান পৰীক্ষাৰ্থীবোৰে হেৰি মানে ফ্ৰিস্কিং কৰিবলৈ বা চেকিং কৰিবলৈ কিছুমানে হেৰি কৰে ডিনাই কৰে বা কৰিবলৈ দিবলৈ মন নকৰে যেনেকৈ যোৱাবাৰ হৈছিলে মানে যোৱাবাৰ হৈছিলে মানে তেওঁলোকক চেকিং কৰিছিলে বাৰু ফ্ৰিস্কিং বা কিবা এটা চেকিং কৰিছিলে কিন্তু তেওঁলোকে মানে হেৰি কৰিছে অবজেকশ্যন দিছে সেইবাবে মানে এইটো লিখা হৈছে চাগে মানে একচুৱেলি মেইনলি ক'বলৈ গ'লে ইফ এ উইমেন কেণ্ডিডেট ৰিফিউজেছ টু আণ্ডাৰগ' ফ্ৰিস্কিং মানে কোনোবা ফিমেল কেণ্ডিডেটে যদিহে ফ্ৰিস্কিং কৰাবলৈ মানে মন নকৰে ৰিফিউজ কৰে তেতিয়া the incident will be reported immediately to the examination authorities মানে এই কথাটো এক্সামিনেশ্যন অথৰিটিলৈ মানে লগে লগে মানে জনোৱা হ'ব এণ্ড দ্য চেণ্টাৰ ইনচাৰ্জ মানে চেণ্টাৰ ইনচাৰ্জ থাকে গতিকে তেওঁলোকলৈ আৰু যেনিবা জনোৱা হ'ব যে কোনোবা যদি ৰিফিউজ কৰে নাই মই ফ্ৰিস্কিং কৰিব বা চেকিং কৰিব নিদিওঁ যদি কোনোবা কয় তেতিয়া মানে আপোনাৰ বিৰুদ্ধে মানে বা আপোনাৰ বিষয়ে মানে জনোৱা হ'ব আৰু চেণ্টাৰ ইনচাৰ্জক তাৰপাছত চেণ্টাৰ ইনচাৰ্জ শ্বেল কাউন্সেল দ্য কেণ্ডিডেট মানে আপোনালোকৰ ওচৰত আহিব তাৰপাছত আপোনালোকক মানে বুজোৱা হ'ব আৰু যেনিবা এইটো কথাটো মানে প্ৰট'কলবোৰ ফ্ৰিস্কিং কৰা কিয় হৈছে এইবোৰ মানে মেইনটেইন কৰিবলৈ ঠিক আছে তাৰপাছত যদি মানে
এইটো কৰা স্বত্তেও বুলি কৈছে however if the candidates still refuses to undergo frisking যদিহে মানে ইয়াৰ পিছতো আপুনি মানে ফ্ৰিস্কিং কৰিবলৈ নিদিয়ে তেতিয়া কি কৰিব আপোনাৰ বিৰুদ্ধে ইয়াত লিখা আছে she will be asked to sign an undertaking মানে এটা আণ্ডাৰটেকিং থাকিব এই আণ্ডাৰটেকিঙত মানে আপোনালোকক আচলতে চাইন কৰিবলৈ দিব মানে এটা 10 প্লেচ এট দ্য ছেপাৰেট ৰুম আপোনাক এটা ছেপাৰেট ৰুম মানে বেলেগ কয় মানে এটা বেলেগ ৰুম মানে তাত অকল আপুনিয়ে থাকিব মানে পৰীক্ষাৰ্থী হিচাপে তাতে আপুনি অকলে লিখিব লাগিব তাত আকৌ মানে বেলেগ ইনভিজিলেটৰ আকৌ ছেপাৰেটলি থোৱা হ'ব তাত মানে তেওঁ আকৌ এনি টাইম মানে আপোনাক চাই থাকিব আৰু যেনেকুৱা যেতিয়ালৈকে আপুনি শেষ নকৰে আপোনাৰ পৰীক্ষাটো লিখি তেতিয়ালৈকে আপোনাক মানে চাই থাকিব বুলি মানে ইয়াত দিয়া হৈছে তাৰপাছত ডিছকভাৰী অফ ইলিগেল এণ্ড প্ৰহিবিটেড আইটেম যদিহে মানে ভিতৰত আপুনি লিখা সময়ত যদিহে মানে হেৰি পায় মানে কিছুমান ইলিগেল বস্তু পায় বা চিটিং কৰা মেটেৰিয়েল পায় ইফ ইলিগেল আইটেমছ বিয়ণ্ড চিটিং মেটেৰিয়েল আৰু ডিছকভাৰ্ড মানে চিটিং মেটেৰিয়েল যেনেকৈ কিবা কিবি চিটিং কৰাৰ যি লাগে এইবোৰৰ বাহিৰে যদি বেলেগ বস্তু পায় মানে তাত আৰু ভিতৰত লিগেল প্ৰট'কলছ উইল বি ফ'ল'ড ফৰ ৰিপৰ্টিং টু ল' এনফৰ্চমেণ্ট তাত আকৌ বেলেগ ধৰণে দেই মানে এটা আইনৰ সহায় লৈ মানে আপোনাৰ বিৰুদ্ধে এটা মানে হেৰি কৰা হ'ব মানে প্ৰচিজাৰটো মানে পালন কৰা হ'ব বুলি কথাটো ইয়াত কোৱা হৈছে ঠিক আছে কথাটো ইয়াত ক'বলৈ গ'লে সেইবোৰেই আৰু ইমান বিশেষ নাই ভিডিঅ'টো বহুত দীঘল হ'ল কিন্তু দেই CCTVৰ কথা কৈছে ক'বলৈ গ'লে ইয়াত CCTV মানে ইয়াত হেৰি যেতিয়া ফ্ৰিস্কিং কৰা হ'ব তাত মানে CCTVটো মানে ৰেকৰ্ড থাকিব বুলি কৈছে ৰেকৰ্ড কৰিব কিন্তু ফিমেলৰ ক্ষেত্ৰত এইটো নহ'ব বুলি কৈছে যদিহে আপুনি ফিমেল হয় তেতিয়াহ'লে CCTVয়ে মানে ৰেকৰ্ড নকৰিব মানে তাত CCTV ৰেকৰ্ড কৰিবলৈ মানে মানা আছে তাত যদিহে আপুনি মেল হয় তেতিয়া কিন্তু ৰেকৰ্ড কৰিব মানে কথাটো মানে ইয়াত কোৱা হৈছে গতিকে এইটো আছিলে এইটোকে কোৱা মই আজি এই ভিডিঅ'টো সামৰিছোঁ আৰু তাৰ লগতে মই সকলোকে অল দ্য বেষ্ট তাৰপাছত ভালকৈ লিখিব ভালকৈ আহিব আৰু চেনেলটো অলপ চাই দিব ধন্যবাদ